আজি আমি কন্টিনিউ বিধানসভা সমষ্টি অনুসৰি 8খন 10খন সভা যোৱাকালি 13খন কৰিছোঁ। আজিও প্ৰায় 9খন সভাত উপস্থিত থাকিম। এতিয়ালৈকে 4খন হ'ল আৰু 5খন বাকী আছে। গতিকে আজি আমাৰ নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত আমি সভা অনুষ্ঠিত কৰিছোঁ। ৰাইজৰ ব্যাপক উৎসাহ আৰু আমি উপস্থিতি দেখিছোঁ। সকলোৱে মুখে মুখে আকৌ এবাৰ মোদী চৰকাৰৰ সেই শ্লোগানে আওৰাই আছে। গতিকে উন্নয়নৰ যিটো ৰাজনীতি মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছে আৰু ট্ৰিপল ইঞ্জিন চৰকাৰৰ যিটো কাম কাজ প্ৰমোদ বড়ো ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোদী ডাঙৰীয়া, এই ট্ৰিপল ইঞ্জিনৰ চৰকাৰৰ কাম কাজত ৰাইজ আজি বহু পৰিমাণে সন্তুষ্টি লাভ কৰিছে আৰু বিশেষকৈ বিটিআৰত যিটো শান্তি আৰু উন্নয়ন, এই সমান্তৰালভাৱে শান্তি আৰু উন্নয়ন প্ৰতিষ্ঠা হোৱাৰ বাবে ৰাইজে আজি স্বস্তিৰ নিশ্বাস পেলাইছে। সেই তাহানিৰ সেই দিনবিলাকলৈ মানুহ উভতি যাব নিবিচাৰে। সদায় বোমা বিস্ফোৰণৰ ঘটনাৰ খবৰ, ক'ৰবাত গুলী বাৰুদৰ খবৰ, ক'ৰবাত অপহৰণৰ খবৰ, ক'ৰবাত ধন্দাবীৰ খবৰ, এইবিলাক দিনলৈ মানুহ উভতি যাব নিবিচাৰে। যিবিলাকৰ দিনত এই ঘটনাবিলাক হৈছিল, BPF চৰকাৰ, কংগ্ৰেছ চৰকাৰ, এইবিলাকৰ দিনলৈ মানুহ আৰু উভতি যাব নিবিচাৰে। সেইকাৰণে মানুহে সিদ্ধান্ত লৈছে যে আমাক স্থায়ী উন্নয়ন লাগে। মহিলা শক্তিটো আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আপোনালোকে যদি চাই যোৱাবাৰ লোকসভা নিৰ্বাচনতো মহিলা শক্তিৰ ভোট আমি পুৰুষতকৈ অকণমান হ'লেও বেছি পাইছিলোঁ। এইবাৰতো পুৰুষৰ সমানে মহিলা ভোটটো পামেই, কিন্তু পাৰ্চেণ্টেজ যদি আমি উলিয়াওঁ মহিলাৰ পাৰ্চেণ্টেজ ভাৰতীয় জনতা পাৰ্টি বেছি ভোট লাভ কৰে। তেওঁ কি কৰিছে তেওঁ হিচাপটো দিয়ক আগতে। দুৰ্গাদাস বড়োৱে যোৱা তেওঁৰ 50 বছৰীয়া ৰাজনৈতিক জীৱনত তেওঁ BTCৰ কাৰণে, দৰং ওদালগুৰিৰ কাৰণে কি কৰিছে এটা হিচাপ দিয়ক। কিবাকৈ জিকি আহিলে এইবাৰ আমাৰ সকলোৰে সহযোগত, হয়নে নহয়? সহযোগেও ক'ব লাগিব। ভোট বিভাজনতে জিকিছে দুৰ্গাদাস বড়ো ডাঙৰীয়া। ৰাস্তা ঘাটৰ পইচাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে। গতিকে অকণমান ভোটত 6000 ভোটত জিকিছে। গতিকে এইবাৰ তেওঁ জিকি দেখাওকচোন। মই প্ৰত্যাহ্বান দিছোঁ, কলাইগাঁও সমষ্টিত বা টংলা সমষ্টিত নৱগঠিত তেওঁ জিকি দেখাওক। লোকসভাটো এবাৰ বাদেই দিছোঁ, তেওঁ এটা বিধানসভা সমষ্টিৰ বা ভৱিষ্যতৰ দিনত তেওঁ জিকি দেখাওক। তেতিয়া মই তেখেতক চেলুট কৰিম। মই ভাবোঁ আটাইতকৈ ব্যৰ্থ কোনোবা জনপ্ৰতিনিধি যদি হৈছে 3 বছৰ কাৰ্যকালত, সেইজন ব্যৰ্থ বিধায়ক, ব্যৰ্থ জনপ্ৰতিনিধি আমাৰ দুৰ্গাদাস বড়ো ডাঙৰীয়া। गोजोनथाव खौरां, नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब माख्लाब साजायनो गोसो गैया नामा? नोंथांनि गलाफोरखौ बायदि बायदि रोखोमनि जोंख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरांबेलि आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि बायदि रोखोमनि आर्ट डिजाइन। क'क्राझार नोगोरनि सिङाव थानाय गौरांबेलिनि साखाथियाव सानिक्य आर्ट एन्ड डिजाइन गलाया नोंथांनि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन। बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड, 2D साइनबोर्ड, आर्क्राइलिक ट्रफी, SAP पैनेल, नेम प्लेटार्स, रेट्र, रिफ्लेक्टिभ साइनबोर्ड, नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा सानिक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन। बेनि अनगायैबो इनग्रेविं, सार्भिस, आर्क्राइलिक लेटार काटिं, MDF जालि काटिं, ल'ग', ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय सानिक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन। गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6800981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन।